নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ ডেইলি নিউজ 365 চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত আছে 1,30,000 চাকৰি বিপৰীত নিবনুৱাৰ সংখ্যা আছে 20,68,000 20,68,000 নিবনুৱাৰ ভিতৰত 1,30,000 চাকৰি আছে তাৰ ভিতৰত 1,00,000 চাকৰি দিয়া হৈছে আৰু 30,000 চাকৰি বাকি আছে এনে পৰ্যায়ত কেনেদৰে চৰকাৰে নিবনুৱাসকলক সংস্থাপন কৰিব হেয়া ভাবিবলগীয়া কথা আহি পৰিছে পৰৱৰ্তী খবৰটো হল জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ ইডি সমন জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাহ জম্মু কাশ্মীৰ ক্ৰিকেট সন্থাৰ সভাপতি হৈ থকা অৱস্থাত বিত্তীয় কেলেংকাৰী হৈছে বুলি এই সমন জাৰি কৰিছে ইডিয়ে ফাৰুক আব্দুল্লাহলৈ সমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে অসমৰ ক্ৰীড়া উপদেষ্টা পদত অধিষ্ঠিত ননী গোপাল মহন্ত পদত্যাগ কৰি পুনৰ বিশ্ববিদ্যালয়লৈ কৰ্মত যোগদান কৰিব বুলি জানিব পৰা গৈছে উপদেষ্টা পদৰ পৰা পদত্যাগ কৰি বিশ্ববিদ্যালয়ত যোগদান কৰিব বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে সংসদ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয় যে শংকৰ সংঘৰ কৰ্তা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিমানে কান্দা কাটি নকৰক কিয় মই শংকৰ সংঘলৈ যামেই বুলি মন্তব্য কৰে ধুবুৰীৰ সাংসদ তথা AIUDF দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আজিৰ পৰৱৰ্তী খবৰটো হৈছে দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক 3 দিনৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত আবদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক 3 দিনৰ অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছে দিল্লীৰ আদালতে নিজ ভতিজীৰ বিয়াত উপস্থিত থকাৰ বাবে আপ নেতাগৰাকীক দাখিল কৰা জামিন আবেদন মঞ্জুৰ কৰি আদালতে 3 দিনৰ জামিন প্ৰদান কৰে 13 পৰা 15 ফেব্ৰুৱাৰীলৈ জামিন লাভ কৰিছে পৰৱৰ্তী খবৰটো হল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা এইবাৰ টাৰ্গেট কৰি লৈছে খ্ৰীষ্টান মিছনাৰী স্কুলসকলক খ্ৰীষ্টান মিছনাৰী স্কুলত সৰস্বতী পূজা নকৰাৰ বাবে এক হকিয়নি খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰি থকা বিদ্যালয়সমূহৰ পৰা যীশুখ্ৰীষ্ট আৰু মেৰীৰ ফটো আঁতৰাবলৈ আৰু বিদ্যালয়ৰ সভাসমূহত খ্ৰীষ্টান প্ৰাৰ্থনা বন্ধ কৰিবলৈ কেইবাটাও হিন্দুত্ববাদী সংগঠনে আহ্বান জনাই আহিছে ইতিমধ্যে তেনে কেইবাটাও বিদ্যালয়ত পৰিদৰ্শন কৰিছে সনাতনী হিন্দু সংগঠনসমূহে এইবাৰ 14 ফেব্ৰুৱাৰীত খ্ৰীষ্টান মিছনাৰী শিক্ষা অনুষ্ঠানত সৰস্বতী পূজা আয়োজন কৰিবলৈ আহ্বান জনাইছে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই এক প্ৰেছ বিজ্ঞপ্তি যোগে বৰাই 14 ফেব্ৰুৱাৰীত খ্ৰীষ্টান মিছনাৰী শিক্ষা অনুষ্ঠানসমূহত সৰস্বতী পূজা আয়োজন কৰিবলৈ আহ্বান জনায় তেওঁ কয় সৰস্বতী পূজা কৰিবলৈ অমান্তি হলে 25 ডিসেম্বৰত বড়দিন পালন কৰিলে আমি মনে মনে চাই নাথাকিম